Hello guys, ৰঙালাও আৰু চিকেন বনাম আজি। ৰঙালাও আৰু চিকেন বনাবৰ কাৰণে আমি প্ৰথমতে এতিয়া জিৰা জালুক অলপ বটি ল'ম। জিৰা জালুকখিনি অলপ বটি জিৰা জালুকখিনি বটি ল'লোঁ। কেৰাহীত তেল দিলোঁ। কেৰাহীত তেল গৰম হ'ব দিলোঁ। এতিয়া আমি পিঁয়াজখিনি দিম। খুব কম সময়তে হোৱা ৰেচিপি ৰঙালাও আৰু চিকেন। এতিয়া পিঁয়াজখিনি ভাজি ল'লোঁ। পিঁয়াজখিনি অলপ ভাজি ল'ব পিঁয়াজখিনি প্ৰথমতে। গেছটো মিডিয়ামত ৰাখিব, কিন্তু নহ'লে জ্বলি যাব পাৰেতো। তাৰপিছতে এতিয়া জিৰা জালুক দিম, পিচি থোৱা জিৰা জালুক। তাৰ লগতে এয়া আদা নহৰু পিচা, আদা নহৰু জলকীয়া একেলগে বটি থোৱা। তাৰপিছতে এতিয়া আমি ধনিয়া গুড়া দিম। জলকীয়াৰ গুড়া দিলোঁ। হালধি দিলোঁ। তাৰপিছতে এতিয়া আমি আকৌ পুনৰ লৰালোঁ। অলপ ভাজি ল'ব ভালকৈ, ভাজি ল'লে অলপ ভাল হয়। তাৰপিছতে নিমখ দিলোঁ। মছলাখিনি অলপ ভালকৈ ভাজি ল'লে মছলাৰ যিটো কেঁচা গোন্ধ থাকে সেইটো মানে নোহোৱা হৈ যায়। সেইকাৰণে মছলাখিনি প্ৰথমতে ভাজি ল'ব। তাৰপিছতে দিব আপুনি চিকেনখিনি। মোৰ চিকেন শেষেই হৈছে, অলপেই আছে, সেইকাৰণে ৰঙালাও দি বনালে ভাল, তাৰমানে অলপ বিলাবলৈও ভাল হয়। চিকেন কম থাকিলে ৰঙালাও দি বনাব, যিহেতু বিলাবলৈও ভাল হয়। এতিয়া ৰঙালাও আৰু আলুখিনিও দিলোঁ একেলগে, দি পুনৰ লৰালোঁ। ভাজি ল'ব অলপ ভালকৈ। তাৰপিছত ঢাকি দিব অলপ। তাৰপিছত অলপ সময় পিছত আকৌ অলপ উদঙাই চাব। তাৰপিছত এয়া চিকেন মছলা দিলোঁ। তাৰপিছত পুনৰ লৰালোঁ। এতিয়া পানী দিব আন্দাজমতে, যিখিনি জোখৰ লাগে আপোনালোকৰ আন্দাজমতে দি দিব। এতিয়া ঢাকি দিম। এতিয়া অলপ উদঙাই চাওঁ। যদি আলু এটুকুৰা ৰঙালাও এটুকুৰা ভাঙি চাওঁ, যদি সিজিছে আমাৰ হৈছেই আৰু মোটামুটি। আলু এটুকুৰা ৰঙালাও এটুকুৰা ভাঙি চালোঁ, সেয়া হৈছে আমাৰ মোটামুটি খাবলৈ। এতিয়া শেষত গৰম মছলা দিলোঁ। লগতে মই এটা কথা কওঁ, মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। যদি আপুনি মোৰ চেনেলত নতুন হয়, তেতিয়া আপুনি নতুন নতুন ভিডিঅ' মোৰ পাই থাকিব। এয়া হৈছে মোটামুটি আমাৰ ৰঙালাও আৰু চিকেন তৈয়াৰ।